নমস্কাৰ বন্ধুসকল, মই আজি আকৌ এটা নতুন মিঠাই ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। গজাৰ ৰেচিপি। গজা ঘৰতে বনাব পাৰি কেনেকৈ আমি আজি আপোনালোকক দেখাম। সব সময়তেতো হোটেললৈ যোৱাটো সহজ নহয় আৰু গজা খাই সকলোৱে ভাল পায়। মই আপোনালোকক দেখাম কেনেকৈ ঘৰতে গজা বনাব পাৰি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আধা কেজি ময়দা লৈছোঁ, আধা কেজি চেনি লৈছোঁ, অলপমান চ'ডা और 1 कप रिफाइन। আমি 1 কেজি চেনিৰ কাৰণে আধা লিটাৰ পানী দিছোঁ। চেনি পানীটো সৰু সৰু ফুট নহালৈকে উতলাই থাকিব লাগিব। এতিয়া চেনি পানীটো অলপ উতলিবলৈ দিছোঁ। আমি গজাটো এতিয়া মুঠি লওঁ। এতিয়া 300 গ্ৰাম ময়দা ল'লোঁ। এতিয়া আধা চামুচ খোৱা চ'ডা মিক্স কৰিব লাগিব। অকণমান আৰু দি দিছোঁ। এতিয়া বস্তুটো ভালদৰে মিক্স কৰিব লাগিব। এতিয়া আমি ৰিফাইন দিম। এয়া ডাঙৰ চামুচেৰে 5 চামুচ ৰিফাইন ঢালি দিম। 3 চামুচ, 4 চামুচ, 5 চামুচ। এতিয়া আমি ভালদৰে মিক্স কৰি লওঁ। ৰিফাইনৰ পৰিমাণটো যদি কম হয় তাত অকণমান দি ল'বও পাৰে, একো অসুবিধা নহয়। তেতিয়া বস্তুটো এনেদৰে টিপা মাৰি চাব। যদি বস্তুটো ভাগি যায় তেতিয়াহ'লে ৰিফাইনটো অলপ কম হৈছে, অকণমান দি দিব। তেতিয়া মোৰ এতিয়া ৰিফাইনটো অকণমান কম হৈছে, মই ইয়াত দি দিম আৰু 2 চামুচ ৰিফাইন দি দিলোঁ। ৰিফাইনটো দিয়া হৈ গৈছে। এতিয়া আমি ইয়াত পানী ঢালি ল'ম। পানীটো অলপ কুহুমীয়া গৰম পানী ল'ব, তেতিয়া ভাল হয়। পানীটো দি দিছোঁ। এতিয়া পানীটো আপোনালোকে জোখৰ পৰিমাণৰ দিব, যাতে বস্তুটো কাটিবলৈ অসুবিধা নহয়, গজাটো কাটিবলৈ অসুবিধা নহয়। বস্তুটো এনেকৈ মুঠি লৈছোঁ। এতিয়া গজাটো কাটিবলৈ ভাল হ'ব। তেনেকুৱা কৰিছোঁ। এতিয়া মই হাতেৰে হেঁচি দিম এনেকৈ। এতিয়া বস্তু কাটিম মই চাইডকেইটা এনেকৈ কাটি। ধুনীয়াকৈ উতলিছে চেনি পানীটো, সৰু সৰু ফুট আহিছে। এতিয়া আমি নমাম। এতিয়া কেৰাহী গৰম হৈছে, আমি ৰিফাইন ভাগ ইয়াতে ঢালি দিম। ৰিফাইনটো বেছি গৰম হ'বলৈ নিদিব, জাষ্ট অলপ গৰম হওঁতে গজাটো ঢালি দিব। বেছি গৰম হ'লে গজাৰ ওপৰ চাইজটো ৰঙা পৰি যায় আৰু ভিতৰলৈ নিসিজা, বস্তুটো খাবলৈ বেয়া হয়। এতিয়া আমি টেষ্ট কৰি চাম তেলটো কিমান গৰম হৈছে। তেলটো অলপ গৰম হৈছে। আমি গজাটো এতিয়া ইয়াত দি দিম। এতিয়া মিডিয়াম ফ্লেমত দি দিব। 5 মিনিটৰ পাছত গজাটো ফুলিবলৈ আৰম্ভ কৰিব। আপোনালোকে দেখি থাকিব লাহে লাহে উতলিছে বস্তুটো, কিন্তু আপোনালোকে জুইটো বঢ়াই নিদিব, একেটা জোখতে ৰাখিব। এতিয়া দেখিছে গজাটো ফুলিছে, আমি জুইটো অকণমান বঢ়াই দিম। এতিয়া আমাৰ গোটেইকেইটা গজা এতিয়া উঠি আহিছে। চাব যাতে গজাকেইটা সম্পূৰ্ণ উঠি নহালৈকে আপোনালোকে হেতা নলগাব। এতিয়া আমি লৰাই দিম, লৰাই পেলাই বস্তুটো লুটিয়াই দিম। আমি লুটিয়াই দিছোঁ এনেকৈ। খুব লাহেকৈ লৰাব যাতে বস্তুটো ভাগি নাযায়। এতিয়া কালাৰ আহিবলৈ আৰম্ভ কৰিছে। এইটো ধুনীয়া কালাৰ আহিছে আৰু অলপ কালাৰ আহিব লাগিব। আমাৰ প্ৰায় গজা হৈছেগৈ, গজা কালাৰ হৈছেগৈ।
এতিয়াও অলপমান বাকী আছে সম্পূৰ্ণ গজা হ'বলৈ, আৰু 1 মিনিট 2 মিনিটমান লাগিব। গজা ভাল হোৱা এটা অনুমান কৰিব পাৰিব আপোনালোকে, এইটো চাওক বস্তুটো ফাটি ফাটি গৈছে। যিটো গজা বস্তু ফাটি ফাটি যায় সেইটো গজা খাবলৈ টেষ্টি হয়। সেইটো দেখিছে বস্তুটো কিমান ধুনীয়াকৈ ফাটি গৈছে, তেতিয়া চেনি পানীটো ধুনীয়াকৈ সোমায় আৰু বস্তুটো মচমচীয়া হয় খাবলৈ। এয়া আমাৰ গজা হৈ গৈছে। আমি এতিয়া গেছটো অফ কৰি দিম। গেছটো অফ কৰি আমি গজাটো এনেকৈ টুকি চেনি পানীখিনিত দি দিম। চেনি পানীটো দি দিছোঁ। এয়া দেখিছে কিমান সুন্দৰ গজা হৈ উঠিছে। গজাটো প্ৰথমতে আমি কিমান সৰু সৰুকৈ কাটিছিলোঁ, এতিয়া কিমান ডাঙৰ হৈ ফুলি গ'ল। পুৰা 1 মিনিট সময় আপোনালোকে চেনি পানী খাবলৈ দিব। বস্তুটো এনেকৈ লৰাই থাকিব, তেতিয়া চেনি পানীটো তললৈকে সোমাব। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে, কালাৰো কিমান ধুনীয়া উঠিছে। বস্তুটো খাবলৈ চাগে খুব টেষ্টি হ'ব। মই এটা আপোনালোকক ভাঙি দেখাম বস্তুটো। এইটো চাওক কিমান ধুনীয়াকৈ ভিতৰলৈকে সিজিছে বস্তুটো।